স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল সীমান্ত প্লাছ। আজি আপোনালোকক দেখুৱাম যোৰহাটত থকা বুৰঞ্জী পাতত নাম লিখিবলৈ সক্ষম হোৱা এই 750 বছৰীয়া এই হাতীগড়। যোৰহাট টাউনৰ পৰা নগৰৰ পৰা প্ৰায় 7.5 কিলোমিটাৰ পূবে আহি আকৌ এটি ৰোডৰ পৰা 2 কিলোমিটাৰ দক্ষিণে আহি এইখন এইটো হাতীগড়ত আমি এতিয়া উপস্থিত আছোঁ। এই হাতীগড়টো স্বৰ্গদেউ প্ৰতাপসিংহই বনোৱাইছিলে। প্ৰতাপসিংহই মানে বনাইছিলে কি তেতিয়া নগা পাহাৰৰ পৰা প্ৰায় 24 কিলোমিটাৰ দীঘল এই হাতীগড়টো বনোৱাইছিলে প্ৰতাপসিংহই। প্ৰতাপসিংহৰ এটা কাৰণ আছিল বনৰীয়া হাতীবিলাক কেনেকৈ ঘৰচীয়া কৰিব পাৰি। সেইকাৰণে পাহাৰৰ পৰা মানে বনৰীয়া হাতীবিলাক এই হাতীগড়টো মাজে মাজে খেদি নি এইটো ব্ৰহ্মপুত্ৰ কাণত হাতীহলত থকা হাতীহলত বস্তুবিলাক ঘৰচীয়া হাতী হতুৱাই ঘৰচীয়া কৰি বিভিন্ন কামত লগাইছিলে। এই খালটো আপোনালোকে দেখিছে এতিয়া পানী যে গৈ আছে, এই খালটোৱেদি আগতে বনৰীয়া হাতীবিলাক খেদি নিছিলে। খালটো ইমানেই সৰু আছিলে, হাতীটো গৈ থাকোঁতে হাতীটো মানে ঘূৰিব নোৱাৰাকৈ সৰুকৈ খালটো বনাই দিয়া হৈছিলে। তেতিয়া মানে কি হাতীটো ঘূৰিব নোৱাৰিলে মানে ঘূৰিব পাৰিলে দিগদাৰ কৰিবৰ কাৰণে আচলতে সেইটো বুদ্ধি কৰি দুফালে দুটা গড় বনাইছিলে। গড় মানে কি ধৰি লওক এইটো এটা গড় আৰু সেইটো এটা গড়। গড় মানে হৈছে ৰাস্তা। যেনেদৰে আমি এতিয়া লাডৈ গড় যেনেকৈ লাডৈ ৰাণীয়ে লাডৈ গড়টো বনাইছিলে, তেনেকৈ এই হাতী গড়টো বনাইছিলে হাতীবিলাক খেদি নিবৰ কাৰণে। পাহাৰৰ পৰা 24 কিলোমিটাৰ খেদি নি হাতীশালত হাতীবিলাক ঘৰচীয়া কৰিছিলে, ঘৰচীয়া হাতীৰ সহায়ত। এই হাতীগড়টো ওখ আছিলে 25 ফুট 20 ফুট পৰ্যন্ত। এইকণত মই এতিয়া যিকণত উপস্থিত আছোঁ এইকণৰ পৰা খালটোলৈকে প্ৰায় 20 ফুটমান ওখ হ'ব। মানে এইপিনেও এইটো ঢাপতো মানে এইটো গড়তো 20 ফুট, সেইটো ঢাপতো 20 ফুট আছে। ঠায়ে ঠায়ে কিছু কমিছে, এইডোখৰত কমিছে আৰু অলপ আগত কমিছে। চৰকাৰৰ অৱহেলিত অৱস্থাত থকাৰ কাৰণেই বা বহুতে হয়তো নাজানে যোৰহাটত যে এনেকুৱা এটা হাতীগড় আছে। এইটো পুৰণিকলীয়া 750 বছৰতকৈ প্ৰায় অধিক কালৰ এইটো হাতীগড়। প্ৰতাপসিংহৰ যেতিয়া ৰাজত্ব কৰিছিলে তেতিয়া এই হাতীগড়টো বনোৱাইছিলে। ইয়াৰ দৈৰ্ঘ্য মই আগতেও কৈছোঁ 24 কিলোমিটাৰ, বহৰলে পূৰা মানে 80 ফুট এই হাতীগড়টো। হাতীগড় এতিয়া মাজে মাজে ছিগি গৈছে। এইখন এতিয়া আছে, এইখন ছিগি গ'ল, প্ৰায় বহুত দিনীয়া হ'ল, পুৰণা হ'ল। সেইটো কাৰণে কিছুমান হাতীগড়টো দ হৈ গৈছে, ক'ৰবাত ভাগি ছিগি গৈছে। বেদখল হৈছে। বেদখল মুক্ত কৰিবলৈ চৰকাৰ আজিলৈকে কোনো এটা মানে চোৱা নাই হাতীগড়টো যে হাতীগড় এটা পুৰণিকলীয়া বস্তু। সেইটোৰ চৰকাৰে মই ভাবোঁ যে এইটো ৰক্ষণাবেক্ষণ দিব লাগে, বেদখলৰ পৰা মুক্ত কৰিব লাগে। কিন্তু হাতীগড়টো ইমানেই বেদখল বা ইমানেই বেয়া হৈ গৈছে, কোনো এখন চৰকাৰৰ চাবলৈ আজিলৈকে সময় পোৱা নাই বুলিয়ে মই ভাবিছোঁ। অসমত মুঠ 7টা হাতীগড়ৰ ভিতৰত এইটো এটা হাতীগড় অন্যতম। এই হাতীগড়টো এটা মানে কি যোৰহাট জিলাত যে হাতীগড়টো আছে হয়তো বহুতে নাজানে। যিসকলে বুৰঞ্জী পঢ়িছে বা হিষ্টৰী এনেকুৱাবিলাক অধ্যয়ন কৰিছে সেইসকলে জানে যে যোৰহাটত এটা হাতীগড় আছে। মই ইউটিউবৰ যোগেদি মোৰ ইউটিউবৰ চেনেলৰ যোগেদি আপোনালোকক জনাব বিচাৰিছোঁ যে বুৰঞ্জী পাতত নাম লিখিবলৈ এই হাতীগড়টো সক্ষম হোৱা আপোনালোকে এবাৰ হ'লেও হাতীগড়টোৰ বিষয়ে চিন্তা কৰক। হাতীগড়টো চৌখি যোৰহাট টাউনৰ পৰা প্ৰায় 7 কিলোমিটাৰ পূবে হাতীগড়টো আছে। এটি ৰোডতো হাতীগড়টো আছে, কিন্তু ভাগি ছিগি নাইকিয়া হৈ গৈছে। তথাপিতো মই কওঁ এইটো এটা বুৰঞ্জীমূলক হাতীগড়। সেইকাৰণে মই চবকে অনুৰোধ কৰোঁ এবাৰ হ'লেও আপোনালোকে হাতীগড়ৰ বিষয়ে অধ্যয়ন কৰক, চাবলৈ আহক। এই হাতীগড়টোৰ লগত যেতিয়া এই হাতীগড়টো বনাইছিলে, হাতীগড়ৰ লগত জড়িত বহুতকেইখন গাঁও আছে, যেনেকৈ গড়চোৱা, হাতীচুঙি, মাউত গাঁও। এইবিলাক আচলতে হাতীগড়টো যেতিয়া বনোৱাইছিলে তেতিয়াৰ পৰাই এই গাঁওবিলাকৰ সৃষ্টি হৈছিলে। এইখন এতিয়া আমি আছোঁ গড়চোৱা গাঁও। এই গড়চোৱা গাঁও এতিয়া নামঘৰতে আছে, আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। গড়চোৱা গাঁৱৰ নামঘৰটো মানে যেতিয়া প্ৰতাপসিংহই এই হাতীগড়টো বনোৱাইছিলে সেই তেতিয়াৰ পৰাই গড়চোৱা গাঁওখন প্ৰতিষ্ঠা হৈছিলে। মানে গড়চোৱা বুলি গাঁওখন আৰম্ভ হৈছিলে, তেতিয়াৰ পৰা এতিয়াও আছে গড়চোৱা গাঁও। ব'লক তেতিয়াহ'লে
আমি নামঘৰটো চাবলৈ যাওঁ। এতিয়া ব'লক আমি আহি আছোঁ নাওহলীয়া গাঁৱৰ নাওহলীয়া প্লটৰ গড়চুৱা গাঁৱৰ নামঘৰলৈ। এইটো চাওক হাতীঘৰটো ধুনীয়াকৈ ৰাস্তা এটা ওলাই আছে। আগতে যেনিবা হাতী খেদা মানুহবিলাক চাগে ওপৰেদি গৈছিলে হাতীটো ওপৰৰ পৰা খেদিবলৈ, এতিয়া আমি ওপৰেদি আহি আছোঁ। চাওক কিমান ধুনীয়া, ইমান পুৰণিকলীয়া এটা বস্তু এইকণতহে হয়তো ইমান ধুনীয়া হৈ আছে। 24 কিলোমিটাৰ হাতীঘৰটোৰ ভিতৰত এইকণহে ওখ আৰু বহল হৈ আছে। এইটোৱে সেই গড়চুৱা নামঘৰ। স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনতে প্ৰতিষ্ঠা হোৱা এইটো গড়চুৱা নামঘৰ বৰ্তমান 520 বছৰমান হৈছে, কিন্তু প্ৰতিষ্ঠা হৈছিলে নামঘৰটো ইফালে প্ৰথম বনোৱা হৈছিলে, তাৰ পাছতহে এইখিলে স্থানান্তৰ কৰা হয়। আমাৰ গাঁৱৰ ওচৰৰ এই ঢিত আছে, ঢিতে হয়তো জানে কিছুমান কথা, ঢিতকে সুধোঁ। এই আমাৰ ৰবীন দা দেই, মই ঢিত বুলি এনেই কৈছিলোঁ। নমস্কাৰ। আমাৰ গাঁৱৰ নামঘৰ গড়চুৱা গাঁৱৰ নামঘৰ বুলি প্ৰতিষ্ঠা হৈছিলে আজি 520 বছৰ আগতেই। এই হাতীগড় কাষতে থকা আৰু উত্তৰ ফালে প্ৰথমতেই আছিলে, তাৰ পৰা আমাৰ ইয়াত প্ৰতিষ্ঠা হৈছিল। এই শদিয়াৰ পৰা এজন মানুহ আহি এই হাতীগড় ভাগ চোৱা চিতা কৰিবৰ কাৰণে হাতীগড়টো প্ৰতিষ্ঠা কৰিছিলে। এই নামঘৰ কাষতে থাকি আমাৰ গড়চুৱা নামঘৰ ভিডিঅ'টো চাই ইয়াৰ পাছত আপোনালোকক হাতীশালৰ বিষয়ে আৰু বিভিন্ন প্ৰতাপ সিংহৰ দিনত প্ৰতিষ্ঠা হোৱা গাঁওবিলাকৰ বিষয়ে, যেনেকৈ দোলাকাষৰীয়া, মাউত গাঁও, হাতীশালবাসী, এইবিলাকৰ বিষয়ে আপোনালোকক ক'ম। গতিকে বন্ধুসকল কেনেকুৱা লাগিলে? নিশ্চয় চাগে আপোনালোকৰ ভাল নালাগিলে। আৰু আজিলৈ তেতিয়াহ'লে আহিছোঁ, পাছত আকৌ লগ পাম।